গাইজ আজি ফাৰ্ষ্ট টাইম মটৰ ব্লগ কৰি আছোঁ। তো আজি মটৰ ব্লগ কৰি গৈ আছোঁ আমি জংঘল ৰিজৰ্ট সোণাপুৰ। তো ভিডিঅ'টো চাই থাকক আপোনালোকে। নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু মাই চেনেল প্ৰতাপ ব্লগছ। চাওক না ৰাস্তা কিমান খালী। তো সদায় যদি এনেকৈ খালী হ'লে হয় কিমান ভাল লাগিলে। আজি 14 আগষ্ট, তো সেইকাৰণে গাড়ী ঘোঁৰা অলপ কম আছে ৰাস্তাত। এতিয়া আমি হাইৱেৰ পৰা ভিতৰত সোমাই আহিলোঁ আৰু ভিতৰত সোমাই পৰিৱেশটো চাওক না, একদম ক্লিন, কোনো ধৰণৰ পলিউশ্যন নাই ইয়াতে। গাইজ আমি ফাইনেলি জংঘল ৰিজৰ্টলৈ আহি পালোঁ। তো এতিয়া ইয়াৰ পৰা ওপৰলৈ উঠি যাব লাগিব, বহুত আপ। তো গাইজ ওপৰলৈকে উঠি গৈ আছোঁ, পূৰা পাহাৰৰ ওপৰত। আৰু আমাৰ গাড়ীবিলাক সেই ইয়াতে পাৰ্কিং কৰি থৈ দিছোঁ পিছফালে। তো গাইজ ইয়াৰ ভিতৰত আমি আহি গ'লোঁ। এইফালে চাওক বঢ়িয়া। মনে তো কার মার উঠে। গাইজ অলপ ওপৰলৈকে উঠি যাওঁ। এটা চিৰি চাওক, ওপৰলৈকে কেইটা চিৰি আছে। তো গাইজ ইয়াতে কটেজ আছে, কটেজত আপোনালোকৰ ভাগৰ লাগিলে, গৰম লাগিলে ইয়াত জিৰাব পাৰে। এটা মোৰ ফেন আছে, ইয়াত ফেন চলি আছে।
বহুত গৰম লাগিছে বহুত আগতে ইমান ৰ'দ নাছিলে এতিয়া তামাম ৰ'দ ওলাইছে বল 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 আজি ইমান ভাগৰ লাগিছিল না দুটা ৰবিবাৰ না দেহাটোৱে কৈছে কিমান কষ্ট কৰি থাকিব কালি বন্ধুটো বন্ধ লাগি আছে নাকাৰবি ইয়াতে জিপ লাইন কৰিব পাৰে ইয়াৰ পৰা এই তললৈকে লৈ যাব পাৰে মই নকৰোঁ হয় নেকি গাইজ ইয়াতে আপোনালোকে হাতী চাফাৰীও কৰিব পাৰে ইয়াতে হাতী আছে চাফাৰী কৰিবৰ কাৰণে গাইজ যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰি দিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব বাই বাই फूल घास लो ऐसे प्रीतेश वो आती बोल रहा है लोग नहीं लेगा उमर हाथी बोल रहा है ओवरलोड नहीं लेगा हाथी बोल